চে গুয়েভাৰ জুবিন গাৰ্গৰ আদৰ্শ ব্যক্তি চে গুয়েভাৰ কোন আছিল? এজন চিকিৎসকৰ পৰা তেখেত কেনেকৈ হৈছিলগৈ এগৰাকী বিপ্লৱী? মাত্ৰ ৩৯ বছৰ বয়সত আমেৰিকাই তেখেতক কিয় নিঃশেষ কৰিছিল? আমেৰিকাৰ কাৰণে মূৰ কামোৰণি আছিল যদিও আৰ্জেণ্টিনা কিউবাৰ দৰে দেশৰ কাৰণে তেখেত আছিল মহানায়ক, জাতিৰ আদৰ্শ। আহক আজি সেইজন মহানায়কৰ বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। 1928 চনৰ 14 মে তাৰিখে আৰ্জেণ্টিনাৰ ৰছাৰিঅ' নামৰ ঠাইত পিতৃ এৰ্নেষ্টো গুয়েভাৰা লিঞ্চ আৰু মাতৃ চেলিয়া ডে লা চেনা ই জোছাৰ গৰ্ভত চে গুয়েভাৰৰ জন্ম হৈছিল। তেওঁৰ প্ৰকৃত নাম আছিল এৰ্নেষ্টো ৰাফেল গুয়েভাৰা। তেওঁ আছিল 5জন সন্তানৰ ভিতৰত জ্যেষ্ঠজন আৰু তেওঁলোক স্বাধীনতাৰ পূৰ্বৰ এক উচ্চবিত্ত আৰ্জেণ্টাইন পৰিয়াল আছিল। সৰুৰে পৰা গুয়েভাৰ দৰিদ্ৰ লোকৰ প্ৰতি সহানুভূতিশীল আছিল। বামপন্থী মনোভাৱ থকা পৰিয়ালত প্ৰতিপালিত হোৱাৰ ফলত তেওঁ বাল্যকালৰ পৰা বিভিন্ন ৰাজনৈতিক মতামতৰ সৈতে পৰিচিত হৈছিল। তেওঁৰ পিতৃ স্পেনীয় গৃহযুদ্ধৰ গণতান্ত্ৰিক পন্থীসকলৰ এক দৃঢ় সমৰ্থক আছিল আৰু গুয়েভাৰৰ ঘৰতে তেওঁ সেই যুদ্ধৰ অভিজ্ঞ যোদ্ধাসকলক আমন্ত্ৰণ জনাইছিল। সৰুৰে পৰা হাঁপানি বেমাৰৰ সমস্যা থকা স্বত্বেও গুয়েভাৰ এজন দক্ষ খেলুৱৈ আছিল। তেওঁৰ সাঁতোৰ, ফুটবল, গল্ফ আৰু বন্দুক চালনাত যথেষ্ট ৰাপ থকাৰ উপৰিও ভাল চাইকেল আৰোহী আছিল। তেওঁ এজন উৎসাহী ৰাগবী ইউনিয়ন খেলুৱৈও আছিল। তাৰোপৰি দেউতাকৰ পৰা চেছ খেল শিকি 12 বছৰ বয়সতে স্থানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সৰুৰে পৰা মেধাসম্পন্ন গুয়েভাৰে বহুত বেছি কিতাপ অধ্যয়ন কৰিছিল আৰু বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ প্ৰতি যথেষ্ট ধাউতি আছিল। গুয়েভাৰে ঘৰৰ গাৰাজটো এটা লেবৰেটৰীলৈ ৰূপান্তৰিত কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাইছিল। ইয়াৰ উপৰিও ঘৰতে থকা পুথিভঁৰালটোৰ 3000তকৈ অধিক কিতাপ অধ্যয়ন কৰি এক উদ্যমী আৰু বহুমুখী পাঠক হিচাপে গঢ় লৈ উঠিছিল। তেওঁৰ পঢ়াৰ ক্ষেত্ৰ বিস্তৃত আছিল কাৰ্ল মাৰ্ক্স, উইলিয়াম ফকনাৰ, আড্ৰে আদি। 1948 চনত গুয়েভাৰাই চিকিৎসাশাস্ত্ৰ অধ্যয়নৰ বাবে বুয়েনছ আইৰেছ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল। অধ্যয়ন কৰি থকাৰ মাজতে আৰ্জেণ্টিনাখনক আৰু অলপ বহল দৃষ্টিৰে চোৱাৰ মানসেৰে 1950 চনত উত্তৰ আৰ্জেণ্টিনাৰ গ্ৰামীণ অঞ্চলৰ মাজেদি 4500 কিলোমিটাৰ দীঘল এক যাত্ৰা কৰিছিল, য'ত তেওঁ নিজেই এখন চাইকেলত এটা সৰু ইঞ্জিন সংস্থাপন কৰি চলাইছিল। তাৰ পাছত তেওঁ আৰ্জেণ্টিনাত 6 মাহৰ বাবে মেডিকেল এছিষ্টেণ্ট ৰূপে কাম কৰিছিল। পুনৰ দক্ষিণ আমেৰিকাৰ কিছু অংশ ভ্ৰমণ কৰিবলৈ 1952 চনত বন্ধু আলবেৰ্টো গ্ৰানাডোৰ সৈতে 9 মাহৰ বাবে 8000 কিলোমিটাৰৰ এটা দীঘল যাত্ৰা আৰম্ভ কৰিছিল। বিভিন্ন গাঁও চহৰ পৰিভ্ৰমণ কৰাৰ পাছত চে গুয়েভাৰে লক্ষ্য কৰিছিল পুঁজিপতি শোষণৰ জীৱন্ত ছবি। তেওঁ লক্ষ্য কৰিছিল কোম্পানীবোৰত কৰ্মচাৰীসকলৰ দুখ দুৰ্দশা। গ্ৰামীণ জনতাৰ দৰিদ্ৰ আৰু শোষণৰ চিত্ৰৰে তেওঁ স্তম্ভিত হৈছিল। কৃষকৰ মাটিৰ মালিক ধনী পুঁজিপতিসকল। কৃষকে খেতি কৰে কিন্তু নিজৰ নহয়। চে গুয়েভাৰে এখন ডায়েৰীত সম্পূৰ্ণ অভিজ্ঞতাসমূহ লিখি গৈছিল। পাছলৈ এই ডায়েৰীখনকে দ্য মটৰচাইকেল ডায়েৰী নামেৰে এখন কিতাপ প্ৰকাশ কৰা হয় আৰু পাছত এইখনেই নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰো হৈছিল। 2004 চনত এই নামেৰে এখন চিনেমাও নিৰ্মাণ কৰা হৈছিল। চিনেমাখনত চে গুয়েভাৰৰ মটৰচাইকেল যাত্ৰা সম্পূৰ্ণকৈ দেখুওৱা হৈছিল। এই ভ্ৰমণ শেষ কৰি ঘূৰি আহি 1953 চনৰ জুন মাহত চিকিৎসা ডিগ্ৰী লাভ কৰে আৰু এই ভ্ৰমণে গুয়েভাৰৰ জীৱন সলনি কৰি দিছিল। উচ্চবিত্ত পৰিয়ালত
জন্ম হোৱাৰ স্বত্তেও তেওঁ মন কৰিলে দুখীয়ালি চলা লোকসকলৰ বাবে কাম কৰিবলৈ, মন কৰিলে নিৰীহ জনতাক আমেৰিকাৰ পুঁজিপতি শাসনৰ পৰা মুক্ত কৰিবলৈ। ফলত চিকিৎসা ক্ষেত্ৰ ত্যাগ কৰি গুয়েভাৰে বাছি ল'লে ৰাজনৈতিক তথা সশস্ত্ৰ আন্দোলনৰ পথ। গুয়েভাৰে তেওঁৰ বিপ্লৱ 1953 চনত গুৱেটিমালাৰ পৰা আৰম্ভ কৰিছিল। গুৱেটিমালাত সেই সময়ত ৰাষ্ট্ৰপতি আছিল জাকাবে আৰবেন্স। এই আৰবেন্সৰ চৰকাৰে এটা বৃহৎ ভূমি সংস্কাৰ আইন প্ৰণয়ন কৰিছিল, যাৰ অধীনত ধনী ভূমিপতিসকলৰ অনাবাদিত ভূমিসমূহ জব্দ কৰি ভূমিহীন লোকসকলক বণ্টন কৰা হৈছিল। পুঁজিপতি শাসন ব্যৱস্থাক ছাপোৰ্ট কৰা আমেৰিকাই আৰবেন্সৰ এনে কাৰ্যক ভাল পোৱা নাছিল। শেষত CIA-ৰ সহায়ত বহু কৌশলেৰে আৰবেন্সক ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাইছিল। আমেৰিকাৰ এনে চক্ৰান্ত গুয়েভাৰে প্ৰত্যক্ষভাৱে দৃষ্টিগোচৰ কৰি আছিল। তেওঁ আমেৰিকাক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যেৰে আৰবেন্সৰ শাসন আঁতৰোৱাত অসন্তুষ্ট কিছু সংখ্যক কমিউনিষ্ট লোকক লগত লৈ এটি সশস্ত্ৰ বিদ্ৰোহ গঢ়ি তোলাৰ সংকল্প লৈছিল। কিন্তু সেই দলটোৰ নিষ্ক্ৰিয়তাৰ বাবে হতাশ হৈ গুয়েভাৰে গুৱেটিমালা ত্যাগ কৰে আৰু 1954 চনত মেক্সিকো চিটিলৈ গৈ চিকিৎসা সেৱা আৰম্ভ কৰে। তাতে 1955 চনত কিউবান নিবাসী ৰল কাষ্ট্ৰো আৰু ফিডেল কাষ্ট্ৰোৰ লগত পৰিচয় হয়। তেতিয়া কিউবা শাসন কৰিছিল ফালজেন্সিঅ' বাটিষ্টাই। কিউবাই স্বাধীনতা লাভ কৰাৰ পাছত আমেৰিকাই বাটিষ্টাক বিভিন্ন দিশত সহায় কৰি কিউবাক নিজৰ অধীনত ৰাখিছিল। ফলস্বৰূপে কিউবাত পুঁজিপতি শাসন, দুৰ্ভিক্ষ, হিংসা বিদ্ৰোহে গঢ় লৈ উঠিছিল। এনে অস্থিৰতাৰ পৰা কিউবাক উদ্ধাৰ কৰাৰ শেষ আশ্ৰয় আছিল ফিডেল কাষ্ট্ৰো। সেয়ে 82জন কিউবান সদস্যৰ এটি দল গঠন কৰি বাটিষ্টাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছিল। ফিডেল কাষ্ট্ৰোৰ উদ্দেশ্যক ভাল পাই চে গুয়েভাৰো এই দলত সন্মিলিত হৈছিল। বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ কঠোৰ অনুশীলনৰ অন্তত 25 জুলাইৰ দিনা গ্ৰানমা নামৰ এখন পুৰণি কেবিনত এটা সৰু ফুটা থকা নাৱেৰে কিউবাত প্ৰৱেশ কৰিছিল। কিন্তু বাটিষ্টা চৰকাৰে সকলো কথা আগতেই গম পাই তেওঁলোকক দমন কৰে, অৰ্থাৎ 82জন সদস্যৰ সৰহসংখ্যককে হত্যা কৰিছিল। এইদৰে 26 জুলাইৰ এই আন্দোলনো বিফল হৈছিল। পৰাজয় বৰণ কৰাৰ পাছত ফিডেল কাষ্ট্ৰো, গুয়েভাৰ আৰু কিছুসংখ্যক দলটোৰ লোক চিয়েৰা মাইস্তা পৰ্বতমালালৈ পলাই যায়। তাত গৈ পুনৰ যুদ্ধৰ বাবে সাজু হয়। তেওঁলোকৰ উদ্দেশ্যত আকৃষ্ট হৈ এইবাৰ স্থানীয় বহু লোকে তেওঁলোকক সংগ দিয়ে। ফলত এইবাৰ দলটো আগতকৈ বহুত বেছি শক্তিশালী হয়। চিয়েৰা মাইস্তাত থাকোঁতে তেওঁ তাতো আমেৰিকাৰ পুঁজিপতি শাসন দৃষ্টিগোচৰ হৈছিল। তাত খোৱা পানীৰ কোনো ভাল ব্যৱস্থা নাছিল, চিকিৎসাৰ বাবে হস্পিটেল নাছিল, পঢ়িবৰ বাবে স্কুল নাছিল। আনকি তাৰ 40% অধিক লোক অশিক্ষিত আছিল। এই সময়ছোৱাত গুয়েভাৰে অঞ্চলটোৰ উন্নতিৰ বাবে বহুতো বিদ্যালয়, হস্পিটেল স্থাপনৰ লগতে খোৱা পানীৰ সুব্যৱস্থা কৰি দিছিল। দেশ বিদেশৰ খবৰ পাই থাকিবৰ বাবে গুয়েভাৰে বাতৰি কাকতৰ ব্যৱস্থাও কৰি দিছিল। এইদৰেই গুয়েভাৰে প্ৰতিজন কিউবানৰ অন্তৰত ঠাই লৈছিল। পৰিৱৰ্তন হৈছিল সকলোৰে আদৰ্শ ব্যক্তিলৈ, প্ৰিয় ব্যক্তিলৈ। সেই সময়ছোৱাত যদি কোনো লোকে গুয়েভাৰৰ বিৰুদ্ধে মাত মাতিছিল, আমেৰিকাৰ পুঁজিপতি শাসনৰ প্ৰতি সঁহাৰি জনাইছিল, পঢ়া শুনাত ধ্যান নিদিছিল, তেওঁলোকক গুয়েভাৰে অলপো হাত নকপাকৈ শেষ কৰিছিল। অৱশেষত স্থানীয় ৰাজ্যৰ পূৰ্ণ সহযোগিতাত গঠন কৰা প্ৰায় 800 সৈন্যই বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ কঠোৰ অনুশীলনৰ অন্তত 1959 চনৰ 1 জানুৱাৰীত ফিডেল আৰু গুয়েভাৰে বাটিষ্টা চৰকাৰৰ লগত যুঁজ দি বাটিষ্টাৰ শাসন অন্ত পেলায়। আমেৰিকাও উভতি যাবলৈ বাধ্য হয়। অৱশেষত জনসাধাৰণে বিচাৰি থকা কাষ্ট্ৰোৰ শাসন আৰম্ভ হয়। ফিডেল কাষ্ট্ৰো হ'ল কিউবাৰ
প্ৰধানমন্ত্ৰী আৰু চে গুয়েভাৰ হ'ল দ্বিতীয় সেনা শাখাৰ কমাণ্ডেণ্ট। চে গুয়েভাৰৰ দায়িত্ব আৰু বৃদ্ধি পাইছিল। প্ৰতি মুহূৰ্তত তেওঁ চিন্তা কৰিছিল কেনেকৈ কিউবানসকলক আগবঢ়াই নিব পাৰি, কেনেকৈ পুঁজিপতি শাসন শেষ কৰিব পাৰি। তেতিয়াও যিসকলে পুঁজিপতিসকলক সহায় কৰিছিল, যিসকলে দেশৰ উন্নতিৰ হকে মাত মতা নাছিল, সেইসকলক কঠোৰভাৱে গুয়েভাৰে দমন কৰিছিল। প্ৰয়োজনত শাস্তি দিছিল, প্ৰয়োজনত মৃত্যুদণ্ডও দিছিল। এইদৰে কাষ্ট্ৰোৰ সোঁহাত স্বৰূপ হৈ থিয় দিয়াছিল গুয়েভাৰে। সেয়ে পাছলৈ কাষ্ট্ৰোৱে গুয়েভাৰক উদ্যোগ বিভাগৰ মুৰব্বী, কিউবাৰ ৰাষ্ট্ৰীয় বেংকৰ অধ্যক্ষ, উদ্যোগ মন্ত্ৰণালয়ৰ সভাপতি আদি দায়িত্ব অৰ্পণ কৰিছিল। গুয়েভাৰে বিশ্বাস কৰিছিল যে এখন দেশৰ নাগৰিকসকল তেতিয়া পাৰফেক্ট হ'ব যেতিয়া দেশত কমিউনিজিম অৰ্থাৎ সাম্যবাদ প্ৰতিষ্ঠা হ'ব। 1960 চনত গুয়েভাৰে অৰ্থনীতি দ্ৰুত উন্নয়ন কৰি শিল্পায়ন আৰু খেতিপামৰ বৈচিত্ৰ্যকৰণ কৰিবলৈ আগবাঢ়ি আহিছিল। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল কিউবানসকলক প্ৰকৃত মানুহ কৰা, আমেৰিকাৰ অধীনৰ ব্যক্তিগত উদ্যোগসমূহ নিঃশেষ কৰা আৰু এইদৰে ব্যক্তিগত খণ্ড উদ্যোগসমূহ ৰাষ্ট্ৰীয় খণ্ডলৈ পৰিৱৰ্তন কৰি প্ৰতিষ্ঠা কৰা হৈছিল কমিউনিজিম আদৰ্শ। অকল এয়াই নহয়, কিউবাত বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰি শিক্ষাৰ দিশতো যথেষ্ট গুৰুত্ব দিয়া হৈছিল। ফলস্বৰূপে 1959 চনৰ প্ৰাৰম্ভিক অৱস্থাৰ 60% লিটাৰেচি ৰেট বছৰটোৰ শেষৰ ভাগলৈ হৈছিল 96%। এইদৰেই গুয়েভাৰে কিউবাৰ পৰা উচ্চ নিচ ধনী দুখীয়া ভেদাভেদ নিৰ্মূল কৰি কমিউনিজিম অৰ্থাৎ সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ দিন ৰাতি অহৰহ চেষ্টা কৰিছিল। বিভিন্ন অনুষ্ঠানত তেখেতে বহুমূলীয়া ভাষণো প্ৰদান কৰিছিল আৰু বিভিন্ন লেখা লিখি উলিয়াইছিল। মেন ছ'চিয়েলিজিম ইন কিউবা আৰু গৰিলা ৱাৰফেয়াৰ 1961 আদিৰ দৰে বিখ্যাত গ্ৰন্থও তেখেতে লিখি উলিয়াইছিল। এইদৰেই কিউবাত কমিউনিজিম প্ৰতিষ্ঠা হোৱাৰ পাছত গুয়েভাৰৰ বিপ্লৱী মনটোৱে বেলেগ ঠাইতো কমিউনিজিম প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে কাষ্ট্ৰোৰ লগত কথা পাতি কিউবাৰ পৰা বিদায় লয়। কাষ্ট্ৰোৰ লগতে কিউবানসকলে গুয়েভাৰক পঠিয়াব মন কৰা নাছিল। ইয়াৰ পাছতে গুয়েভাৰক 2 বছৰ কোনেও দেখা পোৱা নাছিল। বহুতে তেখেতৰ মৃত্যু হ'ল বুলিও ভাবিছিল, কিন্তু গুয়েভাৰে ৰিপাব্লিক অফ কংগোত গৈ দেশখন মুক্তিৰ বাবে কাম কৰি আছিল। প্ৰেটিষ্ট লুম্বা বেটেলিয়ান গ্ৰুপ এটাৰ লগত লগ হৈ বিপ্লৱৰ কূটকৌশল ৰচনা কৰি আছিল। কিন্তু এই দলটোৰ মাজত বিশেষ পৰিকল্পনা একো নাছিল, আনকি অস্ত্ৰ শস্ত্ৰটো বৰ পাৰ্গত নাছিল। গুয়েভাৰে বহু প্ৰশিক্ষণ দিও যুঁজত হাৰ মানি তাৰ পৰা পলাবলৈ বাধ্য হয়। ইয়াৰ পাছত তেওঁ 1966 চনত বলিভিয়াত প্ৰৱেশ কৰি কমিউনিজিম প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সান্তা ক্ৰুজ ৰিজিয়নত এটি গৰিলা গ্ৰুপ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে বিদ্ৰোহ আৰম্ভ কৰিলে। কিন্তু শক্তিশালী বলিভিয়ান সৈন্যৰ হাতত তেওঁলোক পৰাস্ত হ'ল আৰু পলাবলৈ বাধ্য হ'ল। সেই সময়ত বলিভিয়ান আৰ্মি আমেৰিকাৰ CIA অধীনত আছিল। 1967 চনৰ 7 অক্টোবৰ তাৰিখে এজন স্থানীয় লোকে গুয়েভাৰ লুকাই থকা তথ্য দি দিয়ে আৰু 8 অক্টোবৰ তাৰিখে CIA আৰু বলিভিয়ান আৰ্মিৰ 1800 জনীয়া এটা দলে গুয়েভাৰক আগুৰি ধৰি বন্দী কৰি নি এখন স্কুলত ৰাখি থয়। অৱশেষত মাৰিঅ' টেৰান নামৰ এজন সৈন্যক গুয়েভাৰক মাৰিবলৈ আদেশ দিয়ে আৰু শৰীৰত 9টাকৈ গুলী মাৰি গুয়েভাৰক হত্যা কৰা হয়। আৰু ইয়াতেই সমাপ্ত হয় গুয়েভাৰৰ 39 বছৰীয়া বিপ্লৱৰ যাত্ৰা। 15 অক্টোবৰ তাৰিখে কাষ্ট্ৰোৱে কিউবাত ঘোষণা কৰে গুয়েভাৰৰ মৃত্যুৰ কথা। প্ৰতিজন কিউবান ভাঙি পৰে। কেনেকৈ এজন মহান ব্যক্তি ইমান সহজে মৃত্যু হ'ব পাৰে। কাষ্ট্ৰোৱে কিউবানসকলক বুজাইছিল তেওঁৰ আদৰ্শ সদায় জীয়াই থাকিব, তেওঁৰ ত্যাগ চিৰস্মৰণীয় হ'ব। আৰু এইদৰে আজিও বিপ্লৱৰ জনক গুয়েভাৰ জীয়াই আছে সকলোৰে অন্তৰে অন্তৰে। উচ্চবিত্ত পৰিয়ালত জন্ম হোৱা গুয়েভাৰে কটাব পাৰিলেহেঁতেন বিলাসী জীৱন, কিন্তু নিজৰ জীৱনটো দান কৰিলে সমাজৰ কাৰণে, দুখীয়া নিচলাৰ কাৰণে।
যেনেকৈ আমাৰ হিয়াৰামতো জুবিন দাই নিজৰ জীৱনটো দি গ'ল দুখীয়া নিচলাৰ কাৰণে। সমাজৰ প্ৰতি থকা দায়িত্বশীল মনোভাৱৰ বাবেই হয়তো জুবিন দাই গুয়েভাৰক ভাল পাইছিল, মানিছিল নিজৰ আদৰ্শ ব্যক্তি।